কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি। হেল্ল' ফ্ৰেণ্ডছ, এনেধৰণৰ জিফ টেক্সট এফেক্ট ভিডিঅ' এডিট কৰিবলৈ হ'লে আপোনালোকক কি এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব, চ' গোটেইবোৰ কথা আজি এই ভিডিঅ'টোত ক'ম। চ' আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু মোৰ এই ষ্টেটাছ ভিডিঅ'বোৰ যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। আপোনালোকে গৈ টেলিগ্ৰাম চেনেলটোত জইন কৰক আৰু ষ্টেটাছ ভিডিঅ'বোৰ ডাউনলোড কৰক। এতিয়া আপোনালোকে প্লে ষ্ট'ৰৰ পৰা গিফ্ট টু ভিডিঅ' এপ্লিকেশ্যন ডাউনলোড কৰি ইয়াক অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত এতিয়া আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত যাওক, তাতে মই গিফ্ট ফাইল এটা লিংক দিছোঁ, আপোনালোকে ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত আপোনালোকে গিফ্ট ফাইলটো ইয়াৰ পৰা চিলেক্ট কৰি লওক। চ' মই ইয়াত চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে এই তলত ছেটিঙৰ আইকন দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে তলত আহিব ৰিপিটছত আপোনালোকে 1 দেখিবলৈ পাইছে, আপোনালোকে প্লাছ আইকনটোত ক্লিক কৰি ইয়াক 50 কৰি ল'ব। চ' মই 50 কৰি লৈছোঁ। 50 কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰিব। বেক কৰি আপোনালোকে কনভাৰ্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ জিপ ফাইলটো ভিডিঅ'লৈ কনভাৰ্ট হৈ আছে, চ' আপোনালোকে কনভাৰ্ট হোৱালৈকে ৱেইট কৰিব। কনভাৰ্টিং হোৱাৰ পিছত এতিয়া আপোনালোকে এলাইট মোশ্যন এপ্লিকেশ্যনটো অ'পেন কৰি লওক। এলাইট মোশ্যন এপ্লিকেশ্যনটো যদি আপোনালোকৰ লগত নাই তেনেহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে গৈ ডাউনলোড কৰি লওক। আৰু এতিয়া আপোনালোকে এলাইট মোশ্যন এপ্লিকেশ্যনটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে 9:16 ৰেচিঅ' চিলেক্ট কৰক আৰু ৰেজলিউশ্যন 1080 ৰাখক। ফ্ৰেম ৰেট 60 fps, বেকগ্ৰাউণ্ড ব্লেক ৰাখি ক্ৰিয়েট প্ৰজেক্টত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক, অডিঅ'ত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো এটা চং চিলেক্ট কৰি লওক। চ' মই চং এটা চিলেক্ট কৰি লৈছোঁ। চং চিলেক্ট হোৱাৰ পিছত এতিয়া আপোনালোকে এই চঙৰ লিৰিক্সখিনি আপোনালোকে ক'ৰবাত লিখি ল'ব। চ' মোৰ নোটবুকত লিখা আছে, মই দেখাই দিছোঁ আপোনালোকক। চ' এনেধৰণে আপোনালোকে চঙৰ লিৰিক্সখিনি লিখি ল'ব। আৰু এতিয়া আপোনালোকে এই চঙৰ ফাৰ্ষ্ট লিৰিক্স কিমান ছেকেণ্ড বা কিমান ছেকেণ্ডলৈকে আছে চবে প্লে' কৰি শুনি ল'ব। চ' মই প্লে' কৰি এবাৰ শুনি লৈছোঁ। চ' মোৰ ফাৰ্ষ্ট লিৰিক্স আছে 0 ছেকেণ্ডৰ পৰা 05 into 08 লৈকে। চ' মই 0 ছেকেণ্ডৰ পৰা এই আইকনটোত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ আৰু এতিয়া মই 05 into 08 লৈকে আগুৱাই গৈছোঁ। মই 05 into 08 লৈকে আগুৱাই আহি এই আইকনটোত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ আৰু এতিয়া মই নেক্সট লিৰিক্সটো এবাৰ প্লে' কৰি শুনি লৈছোঁ। চ' মোৰ নেক্সট লিৰিক্সটো আছে 05 into 08ৰ পৰা 09 into 29 লৈকে। চ' মই 09 into 29 লৈকে আগুৱাই গৈছোঁ। চ' মই 09 into 29 লৈকে আগুৱাই আহি এইখনত ক্লিক কৰি মাৰ্ক কৰি ল'লোঁ। চ' এনেধৰণে আপোনালোকে বাকী লিৰিক্সখিনি মাৰ্ক কৰি ল'ব। মাৰ্ক কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে একেবাৰে 0 ছেকেণ্ডলৈকে আহিব। আহি আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত টেক্সট এফেক্টৰ এটা লিংক দিয়া আছে, আপোনালোকে গৈ লিংকত ক্লিক কৰক। সি অলপ টাইম ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে এলাইট মোশ্যনত ইনপুট কৰি ল'ব। ইনপুট কৰি লোৱাৰ পিছত আপোনালোকৰ আগত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে এই টেক্সটৰ লেয়াৰটোত ক্লিক কৰিব, এই ওপৰ আইকনটোত ক্লিক কৰিব আৰু কপি লেয়াৰ কৰি ল'ব। কপি লেয়াৰ কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰি আকৌ আগৰ প্ৰজেক্টটোলৈ ঘূৰি আহিব। ঘূৰি আহি আপোনালোকে এই ওপৰ আইকনটোত ক্লিক কৰিব আৰু পেষ্ট লেয়াৰ কৰি দিব। এতিয়া আপোনালোকে এই টেক্সটৰ লেয়াৰটোত ক্লিক কৰক, এডিট টেক্সটত ক্লিক কৰক আৰু এই টেক্সটটো একেবাৰে কাট কৰি দিয়ক। কাট কৰি দি আপোনালোকে নোটবুকৰ পৰা ফাৰ্ষ্ট লিৰিক্স কপি কৰি লওক। চ' মই কপি কৰি লৈছোঁ। কপি আৰু বেক কৰি এলাইট মোশ্যনত পেষ্ট কৰি দিয়ক। চ' পেষ্ট কৰাৰ পিছত এতিয়া আপোনালোকে আকৌ এডিট টেক্সটত ক্লিক কৰক, এই ওপৰ ফণ্টত ক্লিক কৰক আৰু ইয়াৰ পৰা মই যিকোনো এটা ফণ্ট চিলেক্ট কৰি লৈছোঁ। ফণ্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰক। বেক কৰি এতিয়া আপোনালোকে মুভছ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰক আৰু এই টেক্সটৰ পজিশ্যনটো আপোনালোকে ছেট কৰি লওক। চ' মই ছেট কৰি লৈছোঁ পজিশ্যনটো। চ' এনেধৰণে ছেট কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰক। বেক কৰি আপোনালোকে এই টেক্সটৰ লেয়াৰটোত ক্লিক কৰক আৰু এই আইকনটোত ক্লিক কৰক। ক্লিক কৰি আপোনালোকে কপি লেয়াৰ কৰি লওক। কপি লেয়াৰ কৰাৰ পিছত এতিয়া আপোনালোকে ছেকেণ্ড লিৰিক্সটো লিখিবলৈ হ'লে আপোনালোকে 05 into 08লৈকে আহক। আহি আপোনালোকে এই ওপৰ আইকনটোত ক্লিক কৰক আৰু পেষ্ট লেয়াৰ কৰি দিয়ক। আৰু এতিয়া আপোনালোকে এই টেক্সটৰ লেয়াৰটোত ক্লিক কৰক, এডিট টেক্সটত ক্লিক কৰক আৰু টেক্সটটো কাট কৰি দিয়ক। কাট কৰি দি আপোনালোকে ছেকেণ্ড লিৰিক্সটো ইয়াৰ পৰা কপি কৰি লওক। চ' মই কপি কৰি লৈছোঁ। কপি আৰু বেক কৰি এলাইট মোশ্যনত পেষ্ট কৰি দিয়ক। চ' এতিয়া আপোনালোকে দেখিবলৈ পাই আছে এই টেক্সটৰ লেয়াৰটো অলপ দীঘল হৈ গৈছে। আপোনালোকে এই আইকনটোত ক্লিক কৰিব, 09 into 29 লৈকে আহি এই টেক্সটৰ লেয়াৰটোত ক্লিক কৰিব আৰু এই আইকনটোত ক্লিক কৰিব আৰু কাট কৰি দিব। চ' এনেধৰণে আপোনালোকে বাকী লিৰিক্সখিনি লিখি ল'ব। লিখি লোৱাৰ পিছত এতিয়া আপোনালোকে 0 ছেকেণ্ডলৈকে আহিব। এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক।
ইমেজেছ ভিডিঅ'ত ক্লিক কৰক ভিউ অলত ক্লিক কৰক আৰু যিটো ভিডিঅ'ত আপোনালোকে যিটো ভিডিঅ' কনভাৰ্ট কৰিছে সেই ভিডিঅ'টো ইয়াৰ পৰা সিলেক্ট কৰি লওক মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে মুভছ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰক আৰু এই 3 নম্বৰ আইকনত ক্লিক কৰক ক্লিক কৰি আপোনালোকে ইয়াত 700 কৰি দিয়ক মই 700 কৰি দিছো 700 কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰক বেক কৰি আপোনালোকে এই ভিডিঅ' লেয়াৰটোত ক্লিক কৰক ক্লিক কৰি আপোনালোকে ভিডিঅ'টোক তললৈ লৈ আহক তললৈ লৈ আহি এতিয়া আপোনালোকে 30 সেকেন্ডলৈকে আগুৱাই যাওক 30 সেকেন্ডলৈকে আগুৱাই আহি আপোনালোকে ভিডিঅ' লেয়াৰটোত ক্লিক কৰক ক্লিক কৰি আপোনালোকে এই আইকনত ক্লিক কৰি দিয়ক আৰু ইয়াক কাট কৰি দিয়ক আৰু এতিয়া আপোনালোকে একেবাৰে 0 সেকেন্ডলৈকে আহক 0 সেকেন্ডলৈকে আহি আপোনালোকে টেক্সটৰ ভিডিঅ' লেয়াৰটোত ক্লিক কৰক ক্লিক কৰি আপোনালোকে এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে প্ৰচিডিউৰত ক্লিক কৰক ক্লিক কৰি আপোনালোকে সিম্পল ষ্টাৰ ফিলত ক্লিক কৰক আৰু ইয়াত আপোনালোকে ষ্টেটাছ সেটিংত ক্লিক কৰক ক্লিক কৰি এতিয়া আপোনালোকে এই y ক্লিক কৰক white ক্লিক কৰি আপোনালোকে এই প্লাস আইকনত ক্লিক কৰক আৰু এতিয়া আপোনালোকে 30 সেকেন্ডলৈকে আগুৱাই যাওক 30 সেকেন্ডলৈকে আগুৱাই আহি আপোনালোকে আকৌ প্লাস আইকনত ক্লিক কৰক আৰু ইয়াৰ পজিশন আপোনালোকে 2000 কৰি দিয়ক মই 2000 কৰি দিছো 2000 কৰাৰ পিছত এতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰি আপোনালোকে এই কালাৰত ক্লিক কৰক কালাৰত ক্লিক কৰি আপোনালোকে এই কালাৰ আইকনত ক্লিক কৰক ক্লিক কৰি আপোনালোকে ইয়াত গ্ৰীন কৰি দিয়ক গ্ৰীন কৰি এতিয়া আপোনালোকে বেক কৰক বেক কৰি আপোনালোকে আকৌ এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে ফেড ইন আউট ক্লিক কৰক ক্লিক কৰি ষ্টেণ্ডাৰ্ড সেটিংত ক্লিক কৰক আৰু আপোনালোকে ফেড ইন আউটত ক্লিক কৰক ক্লিক কৰি আপোনালোকে ইনটো আপোনালোকে একেবাৰে 0 কৰি দিয়ক 0 কৰি আপোনালোকে এটা বেক কৰক বেক কৰি এতিয়া আপোনালোকৰ ভিডিঅ' একেবাৰে ৰেডি হৈ গ'ল আপোনালোকে এই ওপৰ আইকনত ক্লিক কৰক ভিডিঅ'ত ক্লিক কৰক আৰু ইয়াত যেনেধৰণে সেটিংটো সেট কৰা আছে আপোনালোকে সেটিংটো সেট কৰি ল'ব আৰু এতিয়া আপোনালোকে ভিডিঅ'টো এক্সপোৰ্ট কৰি লওক যদি ভিডিঅ'টো ভাল লাগিল তেনে লাইক কৰক কমেন্ট কৰক আৰু এনে ধৰণৰ ভিডিঅ' এডিটিং শিকি থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিঅ'টোৰ বিষয়ে কিবা সুধিব লগা থাকিলে মোৰ ইনষ্টাগ্ৰামত DM কৰক সো আজি কাৰণে ইমানে আকৌ লগ পাম নেক্সট এটা ইন্টাৰেষ্টিং এডিটিং ভিডিঅ'লৈ সো আজি কাৰণে বাই